নমস্কাৰ। কবিতাত মুকুতা হৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহৃদ, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা হৰেৰ আজিৰ নিবেদন স্মৃতি। কবি নাজিৰা ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। অনুভৱে বহুত কথা কয়, স্মৃতিৰ দুৱাৰ খুলি দূৰ দূৰণিলৈ উৰুৱাই নিয়ে ডেউকা গজা অবুজ মনক। প্ৰৱণতা জাগে অতীতক সুঁৱৰি, য'ত আছিল মধুৰতম শৈশৱ, সমনীয়াৰ নিষ্কলংক মধুৰ সংগ, আছিল হাঁহি ধেমালিৰ এক বিশাল মঞ্চ। তৰাবোৰেও হাঁহিছিল ঘোৰ অন্ধকাৰ ৰাতিত আইতাৰ সাধু শুনি আমালৈ চাই। ইপাৰ সিপাৰ কৰিছিল যাত্ৰা দীঘল নেজৰ পপীয়া তৰাই। বাৰীৰ পুখুৰীত ৰজন জনাই ভেকুলীৰ ঘে ঘে মাত, ঝিলি পৰুৱাৰ ঝি ঝি সুৰীয়া গীত, এতিয়া যেন পাহৰণিৰ অতল অৰণ্যত। সেয়ে চাওঁ মাজে মাজে স্মৃতিৰ টোপোলা খুলি, ভাবোঁ নীৰৱে নিস্তব্ধতাৰ আঁৰ কাপোৰ দাঙি। যাওঁ শৈশৱৰ কল্পনাৰ নগৰীলৈ, বৰ্তমান আৰু বাস্তৱৰ পালতৰা নাৱত বহি। যাওঁ শৈশৱৰ কল্পনা নগৰীলৈ, বৰ্তমান আৰু বাস্তৱৰ পালতৰা নাৱত বহি। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।